নমস্কাৰ, মই ৰিংকি আপোনালোক সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। ভিডিঅ'টো 21 তাৰিখৰে হয়। আচলতে মোৰ দুদিনমানৰ পৰা মনটো একেবাৰে ভাল লাগি থকা নাছিল, সেইকাৰণে ভাবিলোঁ লগৰ দুজনী মোৰ ওচৰলৈ মাতি দিওঁ। আৰু তাহাঁতি যিহেতু টিচিং কৰি আছে, সেইকাৰণে ছানডে সময় পায় আৰু সেইকাৰণে ভাবিলোঁ শনিবাৰে সিহঁতক মাতি দিওঁ। আৰু মই এবাৰ ফোন কৰাৰ লগে লগে সিহঁতেও আহিম বুলি ক'লে। জানেনে, মনটো ইমান বেছি ভাল লাগিলে আৰু আন্তৰিকতাবোৰ এনেকৈয়ে যাতে থাকে তাৰে আশা কৰিছোঁ। আৰু আহি পোৱাৰ পাছতে আমাৰ কিমান যে কথাবোৰ শেষেই নহয় জানেনে, ফিউচাৰৰ কথা, প্ৰেজেণ্ট লাইফৰ কথা আৰু কত যে কি যিবোৰ আমাৰ একান্তই পাৰ্চনেল। আৰু পাছদিনাখন অলপমান ফুৰিবলৈ ওলাই গ'লোঁ আৰু লগৰজনীৰ ভাইটি যিহেতু ইয়াতে পঢ়ে আৰু মই বাইকজনী হৈ তাকো তেনেকৈ মোৰ ৰুমত মতা হোৱাই নাছিল আৰু সেইকাৰণে ভাবিলোঁ এতিয়াই লাঞ্চৰ কাৰণে তাকো মাতি দিওঁ। আৰু ধুনীয়াকৈ আমি গোটেইকেইটা 2টা দিন পাৰ কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে তহঁত দুজনীকো কৈছোঁ থেংক ইউ ওৱান্স এগেইন এনেকৈ সংগ দিয়াৰ বাবে, আৰু সদায় যাতে এনেকৈ মোৰ লগত থাকোঁ তাৰে আশা কৰিছোঁ। বাৰু ভিডিঅ'টো যদিহে ভাল লাগে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।